মঙলদৈৰ গঢ়িয়াপাৰা গাঁৱত পথৰ দাঁতিতে এখন শ্মশান নিৰ্মাণ কৰাত একাংশ গাঁওবাসীয়ে বাধা প্ৰদান কৰিছিল। বাধা দিয়াৰ ফল ভোগ কৰিব লগা হৈছে সমাজৰ পৰা এঘৰীয়া হৈ তেওঁলোক। উল্লেখ্য যে মঙলদৈৰ গঢ়িয়াপাৰা গাঁৱৰ প্ৰায় 200 পৰিয়ালৰ বাবে চৰকাৰে এখন শ্মশান নিৰ্মাণ কৰাৰ বাবে আবণ্টন দিছিল ধন। সেই শ্মশান নিৰ্মাণ কৰাৰ বাবে গাঁওখনত যথেষ্ট ঠাই আছিল যদিও কেইগৰাকীমান মুখিয়াল ব্যক্তিয়ে শ্মশানখন পথৰ দাঁতিতে স্থাপন কৰাত পোষকতা কৰি 1.5 কঠা মাটি আবণ্টন লয়। একাংশ ৰাইজৰ দাবী, সেই স্থানত শ্মশান হ'লে সেই পথৰে যোৱা ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজৰ বাবে এক জয়াল পৰিৱেশৰ সৃষ্টি হ'ব। লগতে উত্তৰ মঙলদৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও অসুবিধাৰ সৃষ্টি হ'ব। সেয়েহে পূৰ্বৰ পৰা থকা দুখন শ্মশানৰ অন্তত এখনত উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হ'ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। একাংশ লোকে এইখিনি কথা কোৱাৰ বাবে গাঁওখনৰ মুখিয়াল কেইগৰাকীমানে মুক্তি যুঁজাৰু নিধিৰাম চহৰীয়াৰ পৰিয়ালসহ গাঁওখনৰ 16টা পৰিয়ালক এঘৰীয়া কৰি ৰাখিছে। এনে পৰিস্থিতিত জিলা প্ৰশাসনৰ ভূমিকাও সন্দেহৰ আৱৰ্তত বুলি ৰাইজে ইতিমধ্যে জানিবলৈ দিছে। শ্মশানখন নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ ৰাইজে। ইয়াতে শ্মশানখন বনাব প্ৰথম যদিনা খুটি মাৰিছিলে সেইদিনাই আমাৰ মোৰ হাজবেণ্ডে আহি হাক দিছিলে বোলে ইয়াতে শ্মশানখন বনাব নালাগে, অসুবিধা হ'ব। তেতিয়া তেওঁলোকে তেওঁক বহুত বেয়া হেৰি কথা কৈছে আৰু বহুত অশ্লীল ভাষা আৰু সিহঁতৰ তুমি ইয়াৰে মানুহ নহয়, বেলেগৰ মানুহ, ইয়াতে আহি কিয় বিৰোধিতা কৰিবা শ্মশানৰ। তাৰপিছত এওঁলোকে আহি মাত দিয়াটো কৈছে ইয়াতে শ্মশানৰ বিৰোধিতা যোনে কৰিব তেওঁক খেলৰ পৰা বাহিৰ কৰি দিয়া হ'ব। ইয়াত হেৰি নহয় আৰু মাতামাতি ছিষ্টেম নাই, কাজ কৰ্মত নামাতে আৰু তেনেকুৱাকৈ ক'লে। তেতিয়া এতিয়া ওচৰেদি গ'লেও নামাতে, এনেকুৱা পৰিৱেশ তেওঁলোকৰ কাজকৰ্মত নামাতেতো নামাতে, কিন্তু গাঁৱৰ কাষেদি গ'লেও নামাতে, এনেকুৱা এই শ্মশানখনক লৈ। আমি 16 ঘৰ মানুহ আছোঁ ইয়াতে। হয় হয়, এঘৰীয়া কৰিছে তেওঁলোকে। মই বাৰু ফাৰ্ষ্ট এইখন খেলৰ মানুহ নাছিলোঁৱে, মোৰ এনে ঘৰ আছিলে গঢ়িয়াপাৰাতে, কিন্তু এইফালে চুবুৰীটো বেলেগ আছিলে। তাৰ পৰা মই অহা 15 বছৰ হ'ল ইয়াতে। এতিয়া সেই নিচে ওচৰত এওঁলোকৰ লগতে মই ধৰি লওক বসবাস কৰি আছোঁ। গতিকে সেই কাৰণত এইখিনিত আমি মাত মাতিব নোৱাৰিম নেকি? মাত মাতাটো আমাৰো অধিকাৰ আছে, কিন্তু আমাৰ অধিকাৰ নাই আৰু আমি মাত মাতিব নোৱাৰোঁ হেনো। সেই কথাটো তেওঁলোকে স্পষ্টকৈ কৈ দিছে, ইয়াত আমাৰ অধিকাৰ নাই, সেইটো কৈছে। আমাৰ মতে ইয়াত হ'ব নালাগে, বহুত অসুবিধা। আগতেতো গোটেই ৰাস্তাটোৱে বেয়া আছিলে। ৰাস্তাটো বিজেপি চৰকাৰৰ দিনত মামাই ধৰি লওক কৰি দিলে আমাক, এই ৰাস্তাটো সুন্দৰ হ'ল। এতিয়া মানুহ ডেইলি অহা যোৱা কৰে, ৰাতি 12টা 1টা 2টা যেতিয়াই মানুহ বিচাৰোঁ তেতিয়াই পায়। কিন্তু এই শ্মশানখন হোৱাৰ পিছত মানুহটো নাহে। কিন্তু তেওঁলোকৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত ঘৰ, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া সিফালে পঠায়, ইফালে নাহে, এতিয়াই নাহে আৰু পিছত আহিব নেকি? কিন্তু আমাৰখিনিতো ইফালে এতিয়া যাব লাগিব। স্কুলখন ওচৰত আছে, কিন্তু তেওঁলোকে স্কুলখন ADC চাৰ্কুল বাইদেউ যোন আহিলেও স্কুলখন দেখা নাপায় দেই। কি কাৰণত দেখা নাপায় আমি সেইটোৱে নাজানো। উত্তৰ মঙলদৈ হাই স্কুল এইখনতো চেণ্টাৰ, ইণ্টাৰভিউ এইবিলাক হয়, ডাঙৰ মেট্ৰিক চেণ্টাৰ। স্কুলখনৰ অসুবিধা, তেওঁলোকে DC ছাৰৰ তাত দিছে, দৰখাস্ত দিছে সেই অভিযোগত, কিন্তু সেইবিলাক একোৱে হেৰি হোৱা নাই এতিয়ালৈ। আছে এখন শ্মশান এইখিনিত আছে, ধৰি লওক 1 কিলোমিটাৰ দূৰ হয় আৰু আমাৰ পৰা 1 কিলোমিটাৰ দূৰ হয়। তাৰ সেই শ্মশানখনত তেওঁলোকে মানুহ ইতিমধ্যে থৈয়ে আছে। আজি ইমান বছৰেদি সেইখন শ্মশান থৈয়ে আছে, তাতে এতিয়ালৈ থৈয়ে আছে। আৰু তেওঁলোকে আমি তেতিয়া কওঁতে কৈছিল যে বোলে তাতে মানুহ থ'ব নিদিয়ে, বাধা দিয়ে। তেতিয়া আমি তেওঁলোকৰ ছেক্ৰেটাৰী সুধিলোঁ, তেতিয়া তেওঁ কৈছে বোলে কোনে কৈছে বাধা দিয়া বুলি? আমিতো কাকো বাধা দিয়া নাই যে ইয়াত মানুহ থ'ব নোৱাৰি বুলি। দৰকাৰ হয় সেইখনতে আকৌ এখন চিতা বনাই থওক, 2খন চিতা হ'লে অসুবিধা নাই, সেইটোও কৈছে তেওঁলোকে। কিন্তু তেওঁলোকে সেইটো নামানে। আমি বনামেই আৰু দৰকাৰ আমাক চৰকাৰৰ অনুদান নালাগে, আমি নিজৰ পকেটৰ পইচা খৰচ কৰি হ'লেও এইখন শ্মশান বনামেই, বলপূৰ্বক। এই শ্মশানখনৰ কাৰণে এই 16 ঘৰ মানুহ বিৰোধিতা কৰাৰ কাৰণে এই 16 ঘৰ মানুহ এঘৰীয়া। সেইকাৰণে আমাৰ পৰিয়াল কম। আমি সেইদিনা চাৰ্কুল বাইদেউ তাত যাওঁতে বাইদেৱে আমাৰ সংখ্যাগৰিষ্ঠতা বিচাৰিছে, সংখ্যা কম। আমি সংখ্যাৰ লগত লগা নাই নহয়। আমাৰ কথা হ'ল এইটো অসুবিধা, আমাৰ লগতে ৰাস্তাৰ মানুহৰো অসুবিধা, সেইটোৱে আমি বিচাৰিছোঁ। ল'ৰা ছোৱালীৰ অসুবিধা, স্কুলত এতিয়া ইয়াতে মানুহ পৰিলে যাব তাতে, সেইখনত পৰিলে আমাৰ ঘৰলৈ যায়, স্কুলত যায়, স্কুল হাফ দিয়ে। এইখনত হ'লেতো স্কুল ছুটিয়ে দিব লাগিব সম্পূৰ্ণ, তেতিয়া কি কৰিব? আমি হ'ব নিদিওঁ, আমি এইখন হ'ব নিদিওঁ, সেইটো আমাৰ চূড়ান্ত সিদ্ধান্ত। 16 ঘৰ আছোঁ আমি। কিহৰ কাৰণে এইটো কাৰণে? এই শ্মশানখন যি শ্মশানৰ বিৰোধী তেওঁলোককে খেলৰ পৰা উলিয়াই দিলে আৰু কাজ কৰ্মক নামাতে মন্দিৰত যোৱা, আৰু তাতে আমাৰ ৰাজহুৱা যিটো মন্দিৰ আছে তাতে যোৱাৰো আমাৰ হেৰি নাই আৰু বন্ধ কৰিছে, তেনেকুৱা আৰু মাটি মাৰে।
মঙলদৈৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰিপৰ্ট IND365 অসম নৰ্থ ইষ্ট।